আজি আমি গৈ আছো এটা নতুন কামৰ কাৰণে, মানে আমাৰ ইউটিউব চেনেলত গান আপলোড দিয়াৰ কাৰণে। আমি এটি গান আপলোড কৰিম। গানটো মই নিজে লিখা হয়। যে নহওক, কেনেকৈ গাই ষ্টুডিঅ'ত আজিলৈকে আমি গাই পোৱা নাই। আজি আমি গাম ষ্টুডিঅ'ত, কেনেকৈ গাম আপোনালোকক দেখুৱাম। আৰু আমি গৈ আছোঁ আজি, ক'ত গৈ আছোঁ, ক'ত গাম, ষ্টুডিঅ'টো আপোনালোকক দেখুৱাম। আজি আমি পোনপ্ৰথমভাৱে গানটো গাবলৈ গৈ আছোঁ। আগতে এনেকুৱাকৈ গান গাই পোৱা নাই। আশীৰ্বাদ কৰিব আপোনালোকে। আমি জানো সফলতা কঢ়িয়াই আনিব পাৰোঁ আপোনালোকৰ জৰিয়তে। আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল SS ব্ৰেকফিল্ড। গানটো মানে এনেকুৱা হ'ব, বেটাৰী গাড়ীক লৈ। মানে বেটাৰী গাড়ী নহয়, আচলতে ই ৰিক্সা হয়। আমাৰ সুৰৰ মাধ্যমৰ কাৰণে, সুৰটো নিমিলে কাৰণে আমি বেটাৰী গাড়ী দিছোঁ। সেই গানটো আজি আমি গাম। কমেডি গান হয়, পেৰাডি গান। যে নহওক, আপোনালোকে আশীৰ্বাদ কৰিব। লগত যাব গুল মহম্মদ আৰজু। আমি যাম, আপোনালোকক দেখুৱাম, ষ্টুডিঅ'ত দেখুৱাম আপোনালোক কেনেকৈ গান গাওঁ। আমি বৰ্তমান ৰখি আছোঁ, ছোৱালীজনীক ৰখি আছোঁ, কাৰণ ছোৱালী এজনী গান গাব। ছোৱালীজনীক ৰখি আছোঁ। পৰীক্ষা আছিল তাইৰ, পৰীক্ষা দি আহি পালে। এতিয়া তেওঁ কষ্টিউম চেঞ্জ কৰি আছে, আহি পাবই। আৰু তেওঁকে দেখিছোঁ। কিন্তু ক'ব মানে দেৰি হৈ যাব, আমি যাওঁ। ভিডিঅ'টো আপোনালোকে চাই থাকক, আমি যাই আছোঁ। আৰু আমাৰ আইনাৰ কি আছে এয়া পালোৱে আৰু পোৱা নাই, পামেই আৰু আপোনালোকে চাই আছে। আমি ডিমু পালোঁ। এয়া ডিমু চব পালোঁ আমি আহি এয়া ডিমু চব পালোঁ আমি। ৰঙিয়াৰ অন্তৰ্গত, ৰঙিয়াৰ কাষৰে চিধা ডিমু পালোঁ আমি। এয়া চবটো আপোনালোক দেখি আছোঁ। এয়া পিছে পিছে আহি আছে স্কুটি লৈ। আহি আমি পাই গ'লোঁ, ৰাস্তাটো পাৰ হৈ লওঁ। এয়া গুৰুলদাৰ ঘৰ হয়। এয়া ইয়াতে ষ্টুডিঅ'তে, ঘৰতে আপোনালোকক দেখুৱাই আছোঁ। আৰু আপোনালোক ভিতৰত গৈ দেখুৱাম ষ্টুডিঅ'ৰ। আহি আমি ষ্টুডিঅ' পালোঁ। এয়া আমি ষ্টুডিঅ'ত প্ৰৱেশ কৰিলোঁ। এয়া আপোনালোকক দেখুৱাম। আমাৰ দাদা ষ্টুডিঅ'ৰ কাম কৰি আছে, এইজন নুৰুল দা। নমস্কাৰ। এয়া আপোনালোকক দেখুৱাই আছোঁ, সন্পিনে দেখুৱাই। এতিয়া আমি গান গামে। আমাৰ কত দামি গাড়ি তার মাঝে কলি মোদি গাড়ি আছে কত দামি গাড়ি
নাৰীৰে যাবে তো কোঠাইলৈ দুনিয়া চাবলৈ যাবে তো কোঠাইলৈ দুনিয়া চাবলৈ আহি আমি ৰঙিয়া পাই গ'লোঁ আমি ৰঙিয়া হোটেল এখনত বৰ্তমান চাহ খাই আছোঁ মানে চাহ খোৱা হ'লেই এতিয়া ঠাণ্ডা লাগিছে অকণমান এতিয়া আমি ঘৰলৈকে ৰাওনা হ'ম গান গাই আহিলোঁ যে নহওক পোনপ্ৰথমে মই গান গাই আহিলোঁ ষ্টুডিঅ'ত আগতে গান গোৱা এনেকুৱা অভ্যাস নাছিল বহুত সময় লাগিল মিলাওঁতে স্কিলবিলাক মিলি অহা নাছিল